Good morning everyone. এয়া বাজিছে ৰাতিপুৱা 6:19 আৰু মোৰ আছে আজি মৰ্নিং ডিউটি সোনকালে ওলাই মেলি লৈ মই অফিচ পালোগৈ আৰু এয়া মোৰ কলিগ আৰু লগতে মোৰ মৰ্নিং ডিউটি পাৰ্টনাৰ আৰু এয়া আমাৰ চেনেলত নিউজ ষ্টাৰ্ট হৈ গ'ল আৰু আহিল অলকা বা আৰু আহি দেখিলেনে মোক এয়া কি দিছে বকুল আৰু এপাহ ফুল কি ফুল মই নামটো নাজানো জানে যদি কমেণ্ট কৰি জনাব আৰু তাই মোক কৈ আছে যে কি কৰি আছে এইবোৰ আৰু লগতে এয়া তাইক চিনাকি কৰাই দিছোঁ হাই দিব দিছোঁ আৰু তাৰপাছত আহিলে আমাৰ চাহ ৰঙা চাহ চেনি নিদিয়া আৰু লগতে তাইও আনিছিল বিস্কিট তাৰপাছত গোটেই দিনটো কাম কৰি কেণ্টিনত মই ভাতো খালোঁ সেয়া দেখাবলৈ নহ'ল আৰু তাৰপাছত 3টা বজাত মই মোৰ অফিচ ছুটি হ'ল আৰু অফিচৰ পৰা আহিয়ে মই এখন দোকানত সোমালোঁ দোকানখন হয়তো আপোনালোকে দেখি চিনি পাবও পাৰে বম্বে ফেশ্বন নামৰ আৰু বহুত কম দামত পায় বস্তুবোৰ আৰু এই কফি কাপবোৰ যে দেখিছে এইবোৰ অনলি 30 ৰুপিজত গতিকে আপোনালোকে যদি যোৱা নাই যাব পাৰে আৰু মই যে এইবোৰ লৈছোঁ বস্তুবোৰ সেইবোৰ অনলি 30 ৰুপিজত পাৰ পিচ তাৰপাছত মই অলপ সন্ধিয়া গ'লোঁ ওলাই আৰু আজিলৈ ভিডিঅ' ইমানেই বাই বাই